এই গুৱাহাটীত যিবিলাক ছেকেণ্ড হেণ্ড মোবাইলৰ দোকান আছে, যিবিলাক মাৰ্কেট আছে, তাত ছেকেণ্ড হেণ্ড মোবাইলৰ নামত কেনেকুৱা ধৰণৰ ফ্ৰড আৰু ধোকেবাজি ঘটনা ঘটি থাকে। আৰু দ্বিতীয়তে ইমান দামী মোবাইলবিলাক তেওঁলোকে ইমান কম দামত কিয় দিয়ে? আৰু তৃতীয়তে মোবাইলটো কিনাৰ আগত এই বস্তুটো কেনেকৈ চেক কৰিব পৰা যায় যে সেই মোবাইলটো কিমান পুৰণা, কিমান বছৰ হ'ল মোবাইলটো কিনা, আৰু যিজন অৰিজিনেল মালিক আছিলে মোবাইলটো, তেওঁ সেই মোবাইলটো কিমান বছৰ ইউজ কৰিলে। নমস্কাৰ, মই কিশোৰ। মই এটা ছেকেণ্ড হেণ্ড মোবাইল কিনিবলৈ গৈছিলোঁ গুৱাহাটীত। 2-3খন দোকান ভিজিট কৰিলোঁ, কিন্তু মই মোবাইল নিকিনাকৈ উভতি গুচি আহিলোঁ। তাত মই এটা ঘটনা গম পালোঁ, এটা কথা গম পালোঁ, যিটো মই আপোনালোকক ক'ব বিচাৰিছোঁ, যাতে আপোনালোকে ঠগ প্ৰবঞ্চনাৰ পৰা হাত সাৰি থাকে। মই আপোনালোকক প্ৰমাণসহ দেখাম। মোৰ তাত ভিডিঅ' প্ৰুফ আছে। মুখেৰে এনেই কৈ থাকিলেতো নহ'ব ন, কিবা এটা প্ৰুফ দিব লাগিব। গতিকে মই ভিডিঅ' প্ৰুফটো ৰাখিছোঁ। মই এখন দোকানত গ'লোঁ, দোকানখনৰ নামটো নকওঁ। ক'লোঁ যে দাদা 7-8 হাজাৰ মানত, 7-8,000 মানত পোৱাকৈ এটা ভাল মোবাইল দেখাওক। তেওঁলোকে 2-3টা মোবাইল লৈ দেখাই দিলে। তাৰপৰা মই এটা মোবাইল চিলেক্ট কৰিলোঁ, ৰেডমি মোবাইল এটা আছিলে, ভাল কণ্ডিশ্যনৰ আছিলে দেখিবলৈ। চ' মই সেই মোবাইলটো উঠালোঁ, উঠাই পেলাই মোবাইলটো অ'পেন কৰি পেলাই মোবাইলটোত মানে কি হয় চাওক, মোবাইল এটা কিনাৰ আগতে মোবাইলটো কিমান দিন ইউজ কৰা হৈছে সেই বস্তুটো চাবৰ কাৰণে সেই মোবাইলটোৰ ব্ৰেণ্ড নেমটো চাওক, ৰেডমি, ৰিয়েলমি, চেমচাং যিয়ে নহওক। তাৰপিছত গুগলত চাৰ্চ কৰিব যে ৰেডমি এক্টিভেশ্যন টাইম, বা ৰিয়েলমি হ'লে ৰিয়েলমি এক্টিভেশ্যন টাইম বা এক্টিভেশ্যন ষ্টেটাছ, তেনেকৈ চেক কৰি চাৰ্চ কৰিব। আৰু চেমচাং হ'লে চেমচাং এক্টিভেশ্যন টাইম বুলি চাৰ্চ কৰিব গুগলত। তাৰপিছত তাত আপুনি EMI নাম্বাৰটো দিবলৈ আহিব, যিটো প্ৰথম লিংক আহিব, সেই লিংকটো আপুনি ক্লিক কৰিব। EMI নাম্বাৰটো মই কেনেকৈ কামটো কৰিছোঁ আপোনালোকে ভিডিঅ'টোত দেখা পাই থাকিব। EMI নাম্বাৰটো বহাবলৈ আহিব। তাত EMI নাম্বাৰটো বহাই দিলে আপুনি মোবাইলটোৰ বিষয়ে এভৰিথিং গম পাব। কেতিয়া কিনা হৈছিলে, ৱাৰেণ্টি কেতিয়ালৈকে আছে, বা মোবাইলটো কিমান GB ৰেম হয়, এভৰিথিং। আৰু তেওঁলোকে যিটো ৰেডমি মোবাইল মোক দিলে, মোবাইলটো লৈ পেলাই মই প্ৰথমতে IMEI নাম্বাৰটো চেক কৰিলোঁ। IMEI নাম্বাৰটো চেক কেনেকৈ কৰে যে *#06# তেনেকৈ মাৰি দিলে IMEI নাম্বাৰটো ওলাই যায়। IMEI নাম্বাৰটো লৈ পেলাই মই IMEI নাম্বাৰটো কপি কৰিলোঁ। কপি কৰি পেলাই মই গুগলত গ'লোঁ, গুগলত টাইপ কৰিলোঁ যে ৰেডমি এক্টিভেশ্যন টাইম। প্ৰথম যিটো লিংক অ'পেন হয় সেই লিংকটোত মই দিলোঁ IMEI নাম্বাৰটো। তাৰপিছত দেখাইছে ইনভেলিড IMEI। আপোনালোকে ভিডিঅ'টোত দেখি আছে চাগে, ইনভেলিড IMEI বুলি দেখাইছে। যেতিয়া IMEI নাম্বাৰটো ইনভেলিড বুলি দেখালে, তেতিয়া মই গম পালোঁ, কাহিনীটো মই বুজিলোঁ যে অৰিজিনেল IMEI নাম্বাৰটো চেঞ্জ কৰি ৰখা হৈছে, আৰু তাৰ ঠাইত ডুপ্লিকেট IMEI নাম্বাৰ এটা বহাই থৈ দিয়া হৈছে। মানে টেকন'লজি এনেকুৱাকৈ ইউজ কৰা হৈছে। আৰু এইবিলাক কাম ইয়াত অসমত নহয়, এইবিলাক কাম বাহিৰত হয়। কাৰণ এনেকুৱা টেকন'লজি আমাৰ অসমত নাইও বাৰু। 2-3খন দোকানত ভিজিট কৰিছোঁ। এখন দোকানততো এই ভিডিঅ'টো বনাইছোঁ, আপুনি গম পালেই। আৰু এখন দোকানত যেতিয়া মই গৈছোঁ, তেতিয়া ক'লোঁ যে মই ইউটিউবত ভিডিঅ' চাই আহিছোঁ, দাদাজন ক'লেই গ'ল মোবাইল এটা নিবৰ কাৰণে আহিছোঁ। কৈছে দাদা নাই, দাদা দিল্লী গ'ল। সৰু ল'ৰা এজন আছিল দোকানত। মই বোলো দিল্লী কিয় গ'ল? কৈছে মোবাইল আনি পেলাই, মোবাইলৰ ষ্টকবিলাকটো তাতে থাকে। তেতিয়া মই গম পালোঁ যে খেলটো মানে কি হৈ আছে। দিল্লীত ধৰি লওক কোনোবা মানুহ এজনৰ পৰা এটা মোবাইল চুৰ কৰা হৈছে, সেই মানুহজনে পুলিচ কমপ্লেইন কৰিব, FIR দিব যে এই IMEI নাম্বাৰ থকা মোবাইলটো চুৰ হৈছে, বিচাৰি দিয়ক। এতিয়া সেই মোবাইলটো টেকন'লজিৰ সহায়েৰে যদি IMEI নাম্বাৰটো চেঞ্জ কৰি পেলাই যদি অসমত বিক্ৰী কৰি দিয়া যায়, সেই অৰিজিনেল মানুহজনে বা সেই পুলিচখিনিয়ে সেই মোবাইলটো জানো বিচাৰি পাব IMEI নাম্বাৰ সহায়ত? নাপাব। কাৰণ IMEI নাম্বাৰ যিটো অৰিজিনেল আছিলে সেইটো গুচাই দিয়া হ'ল। অলৰেডি এটা বেলেগ IMEI নাম্বাৰ দিয়া হৈছে, যিটো এক্সিষ্টে নকৰে, ভুল IMEI নাম্বাৰ। গতিকে যিটো মোবাইল আমি কিনিবলৈ গৈছোঁ সেইটো চুৰ কৰা মোবাইলো হ'ব পাৰে। আৰু যদি সেই মোবাইলটো 30,000 টকীয়া মোবাইল এটা ধৰি লওক আমি 15,000 টকাত কিনিছোঁ, বহুত লাভ হ'ল আমাৰ, 15,000 টকা ছেভ হৈছে। 15,000 টকাত কিনিছোঁ, এতিয়া আমাক ক'ব যে 1 বছৰ পুৰণা বুলি। আমিও মানি ল'ম 1 বছৰ পুৰণা বুলি। এতিয়া IMEI নাম্বাৰটো যিহেতু ভেলিড নকৰে, বা IMEI নাম্বাৰটো যদি আমি অৰিজিনেল IMEI নাম্বাৰটো যদি আমি পোৱা নাই, তেতিয়া আমি গমেই নাপাম যে মোবাইলটো কিমান পুৰণা। আৰু দ্বিতীয়তে সেই মোবাইলটো যদি আকৌ পাছত 1 মাহ ইউজ কৰাৰ পিছত যদি আমাৰ হাতৰ পৰা হেৰুৱা যায়, আমি পুলিচত কমপ্লেইনে কৰিব নোৱাৰিম। কেনেকৈ কমপ্লেইন কৰিম, যিহেতু অৰিজিনেল IMEI নাম্বাৰটো আমাৰ তাত নাইকিয়াই। মইতো পাৰ্চনেলি ৰিকমেণ্ড কৰোঁ যে ছেকেণ্ড হেণ্ড দোকানৰ পৰা মোবাইল কিনাটো ইমান এটা ভাল নহয়। যদি কোনোবা ডাইৰেক্ট কাষ্টমাৰ পাইছে, কোনোবা চিনাকি মানুহ পাইছে, তেওঁলোকৰ পৰা কিনাটো ভালেই আছে। তথাপি যদি আপোনালোকে ছেকেণ্ড হেণ্ড দোকানৰ পৰা মোবাইল কিনিবলৈ যায়, IMEI নাম্বাৰটো থ্ৰুৱেদি যিটো এক্টিভেশ্যন টাইম চেক কৰা, যিটো মই প্ৰচেছ শিকাই দিলোঁ, তেনেকৈ চেক কৰি চাব। যদি IMEI নাম্বাৰটো ইনভেলিড বুলি দেখায়, মই ভাবোঁ তেনে সেইটো মোবাইল নিকিনাই ভাল হ'ব। বাকী আপোনালোকৰ কথা। আৰু ছেকেণ্ড থিং, যিটো মানে IMEI নাম্বাৰ ইনভেলিড বুলি যিটো মোবাইল দেখাব, সেই মোবাইলটো যদি 5-6 বছৰ পুৰণা, আপোনাক কিন্তু 1 বছৰ পুৰণা বুলি বিক্ৰী কৰি দিব। চ' এইবিলাকৰ পৰা বাচি থাকিব। গতিকে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। আপোনালোকৰ সজাগতাৰ কাৰণে ভিডিঅ'টো বনালোঁ। যদি ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি পেলাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি ইউটিউবত চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ ভেৰি মাছ।